খোলটো সাবতি কাঠিৰ চুকত টভক খাই বহি থকা নিৰঞ্জন। বৰবাপুৰচোন পানীত জুই লাগিল, কি হ'ল বা? বৰভূতে পোৱা মানুহৰ দৰে অতপৰে খোলটো বজাই ভাগৰি জুগৰি বহি পৰিল। ভোৰ ফুৰাই নাতিয়েকক বকি আছে। বৰবাপু বৰবায়নৰ ডাক নাম। বৰবায়নে যেতিয়া সাজযোৰা পিন্ধি ভাওনাৰ ধেমালি আৰম্ভ কৰে, যেন দিঠকৰ হিৰুমণিহে। মুদ্ৰাই চাবা নে চেওকেই চাবা? নাতিয়েকক খোলটো শিকিব কুতুৰিলে। নাই, অলপো কাণখাৰ নাই। লেপটপত চিলেক্ট কপি পেষ্ট মৰাত ব্যস্ত। আঘোনা কাইটিয়ে আগবাঢ়ি আহি বৰবায়নক মাত দিলে। বোলো বৰবাপু, হ'লনো কি? খবৰ আৰু কিটো আছে? সাতাম পুৰুষীয়া বৰবায়নৰ ভিঠা উচন যোৱাৰ উপক্ৰম হৈছে। বৰবায়নৰ বাপ মোটেই শেষ হ'ব। বাপেকক নোৱাৰিলোঁ, বোলো নাতিটোৱে খোলটো ডাঙক। গুৰুজনাৰ পৰম্পৰা শতিকালৈ প্ৰবাহিত হওক, তেওঁৰ খোলটোলৈ মতি গতিয়েই নাই। জাতিটো এনেকৈয়ে চিলেক্ট কপি পেষ্ট মাৰোঁতেই শেষ হ'ব। সিহঁতেতো গমা নাই যে জাতিৰ অস্তিত্ব গুগল কিম্বা চিলেক্ট কপি পেষ্টে ধৰি ৰাখিব নোৱাৰিব। এক অনুভৱ।